हेलो फ्रेंड আপোনালোকৰ ওচৰতে ৰেচিপি লৈ আহিছো যেটো মই বনাম ৰাজমা কাৰি এটা মই ৰাজমা কাৰি বনাম ইয়াৰ কাৰণে মই ৰাজমা দুপৰীয়া মই ভিতিয়া থৈছিলো আৰু এতিয়া মই কুকাৰত 5-6টা হুইসেল দি একেটা মই বইল কৰি ললো তাৰ পাছত আপোনাৰ এতিয়া ইয়াৰ কাৰণে লাগিব আপোনাক মানে পিয়াজ লাগিব বিলাহী লৈছো মই এটা ডাঙৰ বিলাহী আৰু পিয়াজ মই দুটা লৈছো আৰু নহৰু লৈছো 4 ফুটা আৰু আদা লৈছো লগতে কেঁচা জলকীয়া লৈছো আৰু ইফালে আপোনাৰ মই মছলা লৈছো অলপমান জিৰা তাৰ পাছত অলপমান জিৰা গুৰি লৈছো হালধি লৈছো আৰু মই লৈছো ইফালে অলপমান মিট মছলা আৰু অলপমান ইফালে লৈছো মই কড়াই মছলা এটো মই নিজে হোমমেড বনাইছো আৰু ইফালে মই লৈছো সবজি মছলা আৰু শুকান জলকীয়া আছে দুটা লৈছো আৰু অলপমান দালচিনি লৈছো আৰু লগতে লং আৰু সোৱাদ অনুসৰি নিমখ লৈছো তেন্তে মই ৰেচিপিটো আৰম্ভ কৰো মই ফাৰ্স্ট টাইম এতিয়া মই আপোনালোকক প্ৰথমে মই পিয়াজ আৰু বিলাহীখিনি অলপমান ফ্ৰাই কৰি লম আৰু এখিনি মিক্সিত গ্ৰাইণ্ড কৰি লম এতিয়া মই কেৰাহীত অলপ সৰু কেৰাহীতে গৰম কৰি লৈছো তাতে মই এতিয়া অলপমান জিৰা দিম ফাৰ্স্ট টাইম তাৰ পাছত মই ইয়াত দিম দুটা শুকান জলকীয়া আপোনাৰ দালচিনি আৰু মই যেটো গুটা আপোনাৰ থৈছিলো হেয়া দিছো তাৰ পাছত মই দিম এতিয়া ইয়াত কাটি থোৱা মই ইয়াতে দিম গুটা পিয়াজ একেটা মই অলপ ডাঙৰ ডাঙৰকে কাটিছো লগত মই দিম মোৰ আদা আৰু নহৰু খিনি তাৰ পাছত মই এখিনি অলপমান মই এখিনি অলপ ফ্ৰাই কৰি লম অলপমান কালাৰটো অলপ চেঞ্জ হোৱালৈকে অলপমান এখিনি ফ্ৰাই কৰি লম এখিনি এতিয়া অলপমান কালাৰটো চেঞ্জ হ'ব মই অলপমান পাৱাৰটো অলপমান জাস্ট মিডিয়াম কৰি দিছো এখিনি এতিয়া অলপ সময় যেতিয়া ৰঙচুৱা হ'ব এখিনি ভাজি লোৱাৰ পিছত এখিনি অলপমান সময় ঠাণ্ডা হ'ব দিম তাৰ পাছত মই এখিনি মছলা মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি লম আৰু মই লগতে একেলগে মই বিলাহী ডাঙৰ পিস কাটিছিলো একেটা মই ইয়াতে দি দিম যেহেতু মই অলপমান স্পাইসি বনাই আছো মানে অলপমান ৰাজমা বনালে অলপমান স্পাইসি হলে খাই ভাল লাগে হেতু কাৰণে মই অলপ স্পাইসি বনাইছো এটা মানে স্পেশাল ধৰণে বনাইছো এতিয়া এখিনি এতিয়া অলপমান সময় ৰঙচুৱা অলপ কালাৰটো চেঞ্জ হোৱালৈকে অলপমান সময় ফ্ৰাই কৰি লম আৰু ইয়াত তেল মই একেবাৰে কমে দিছো গতিকে আপোনালোকে কম কৰিয়ে বনাব আৰু নহৰু যদি কাৰোবাক মই নহৰু কমকে খাও হেতু কাৰণে মই কমকে দিছো যদি আপোনালোকে বেছিকে খায় তেতিয়ালে আপোনালোকে নিজৰ সোৱাদ অনুসৰি বা নিজৰ হিচাপত হেতু আপোনালোকে মিলাই লব মই যিখিনি যেনেকুৱা হিচাপত পাৰো মই হেনেকে মানে কৰি লৈছো এতিয়া মই এখিনি অলপমান সময় ফ্ৰাই কৰি লওঁ এতিয়া এখিনি ফ্ৰাই হৈ গৈছে গতিকে এতিয়া মই গ্যাস ষ্টভটো অফ কৰি দিম আৰু এখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিম তাৰ পাছত মই এখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি লম সো फ्रेंड्स মোৰ মছলাখিনি মিক্সিত মই পিছি ললো এতিয়া মই আৰম্ভ কৰিম বনাবলৈ এতিয়া মই কেৰাহীত তেল দিছো মই তেল যেহেতু মই অলপ স্পাইসি বনাই আছো গতিকে অলপমান তেল খৰকে লাগিব আৰু ৰাজমা যেটো বনাই আছো অলপমান তেল দিলে ভাল হয় বেছিকে আৰু তাত মই দি দিম এতিয়া কাটি থোৱা পিয়াজ দুটা জলকীয়া দিছো আৰু এখিনি এতিয়া ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম যে পিয়াজখিনি অলপমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম এখিনি এতিয়া এইখিনি অলপমান ৰঙচুৱা হৈছে এতিয়া মই ইয়াতে হালধি গুৰি দি দিম লগতে জিৰা গুৰিও দি দিম জিৰা গুৰি দি দিম আৰু এইখিনি মিলাই দিম অলপমান হালধি আৰু জিৰা গুৰিখিনি অকণমান তেলৰ লগত মানে ভাজি লম
মছলাখিনি এতিয়া প্ৰায় কালাৰটো চেঞ্জ হৈছে এতিয়া মই পিচি থোৱা যিখিনি মোৰ মছলা আছে বিলাহী আদা এইখিনি মই ইয়াতে দি দিম মিক্স কৰি দিম আৰু এইখিনি মই ভাজি থাকিম এতিয়া মই অলপমান পাৱাৰটো স্লিমত কৰি দিছোঁ যাতে মোৰ মছলাখিনি জ্বলি নাযায় এতিয়া মই হালধি জিৰা গুড়িৰ লগতে একেলগে মই অলপ মিট মছলা আৰু যিটো মোৰ কড়াই মছলা আছিল সেইটো দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ কাৰণ বইল কৰোঁতে মই নিমখ দিছিলোঁ গতিকে মই এতিয়া অলপমান মছলাৰ লগত সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম আৰু মছলাখিনি জ্বলি নাযাবলৈ অকণমান জাষ্ট অলপমান পানী ব্যৱহাৰ কৰিছোঁ যাতে মছলাখিনি জ্বলি নাযায় আৰু ধুনীয়াকৈ সুন্দৰভাৱে একেলগে মিলি যায় আৰু এটা ধুনীয়া সুগন্ধ ওলাইছে আপোনালোকে যেতিয়া বনাব তেতিয়া নিজে গম পাব যে কেনেকুৱা মানে হৈছে এতিয়া এইখিনি হৈ গৈছে সুন্দৰভাৱে এতিয়া মছলাখিনি ভজা হৈ গ'ল এতিয়া মই যিখিনি মোৰ বইল কৰি থোৱা ৰাজমা আছিল সেইখিনি মই ইয়াতে ঢালি দিম আৰু যিটো ৰাজমা বইল কৰোঁতে যিখিনি পানী থাকে সেইখিনি আপোনালোকে পেলাই নিদিব কাৰণ সেইখিনি পানী যদি আপোনালোকে অলপমান গ্ৰেভি টাইপ কৰিব বিচাৰে তেতিয়াহ'লে সেই পানীখিনি ইয়াতে এড কৰি দিব পাৰিব আমি অলপ গ্ৰেভিয়ে কৰিম কাৰণ যিহেতু ভাতৰ লগত খোৱাৰ কাৰণে বনাই আছোঁ আৰু মই ইয়াতে এটা সৰু আলু এটা ব্যৱহাৰ কৰিছিলোঁ কাৰণ আলু নিদিয়াকৈও বনাব পাৰি কিন্তু আলু দি আমি মানে এটা আলু দিলে খাই ভাল লাগে সেইটো কাৰণে এটা আলু ব্যৱহাৰ কৰিছোঁ এতিয়া মই ইয়াতে বাকী গোটেইখিনি দিয়া হ'ল এতিয়া অলপ সময় ইয়াতে অলপ সময় এতিয়া ঢাকোন মাৰি অলপ সময় থৈ দিম এতিয়া মই ঢাকনিখন অলপ গুচাই দিম আৰু সম্ভৱ প্ৰায় মোৰ অলপমান হৈ গৈছে পানীটো অলপ ফুৰি গৈছে গতিকে এতিয়া মই লাষ্ট ইয়াতে বেলেগ একো নকৰোঁ খালি অকণ গৰম মছলা দি দিম ইয়াতে চামুচ গৰম মছলা দি দিম আৰু ইয়াত দিবলগীয়া নাই একো গোটেইখিনি ইনগ্ৰিডিয়েণ্ট সম্পূৰ্ণভাৱে দিয়া গৈছে আৰু এতিয়া গেছ ষ্টভটো অফ কৰি দিম মই ৰাজমা কাৰীখিনি এটা বাউলত বাকি ল'লোঁ এতিয়া মই ডেক'ৰেশ্যনৰ কাৰণে জাষ্ট ইয়াতে মই অলপমান মোৰ বিশেষ ধনিয়া গুড়ি নাই ধনিয়া পাত নাই গতিকে মই ইয়াতে অকণমান অনিয়ন কাটি এনেকৈ দি দিছোঁ চ' ফ্ৰেণ্ডছ আশা কৰোঁ আজিৰ মোৰ এই ৰাজমা কাৰীৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ ফ্ৰেণ্ডছ